হেল্ল' মোৰ বন্ধু বান্ধৱীসকলে আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু এটা ভিডিঅ' যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব এই গৰমৰ মাজত ফেন আঁচনি এই ফেন আঁচনিৰ ফেনবিলাক কোনে পাব, কোনবিলাক লোকে এই ফেন আঁচনিত ফেনবিলাক ল'ব পাৰিব। মোৰ বন্ধু বান্ধৱীসকলে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই সম্পূৰ্ণভাৱে ক'বলৈ চেষ্টা কৰিম। মোৰ বন্ধু বান্ধৱীসকল, এই ফেন আঁচনিৰ ফেনবিলাক কোনে ল'ব, যিবিলাকৰ লেবাৰ কাৰ্ড আছে, অৰ্থাৎ আগতে মই কেইটামান ভিডিঅ' বনাইছিলোঁ যে আপোনালোকে লেবাৰ কাৰ্ড কেনেকৈ বনাব। আপোনালোকক মই ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, তাৰ পৰা আপোনালোকে এই লিংকত যাই আপোনালোকে ভিডিঅ' চাই লেবাৰ কাৰ্ড কেনেকৈ বনায় আপোনালোকে সেইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰিব। মোৰ বন্ধু বান্ধৱীসকল, এই লেবাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে কেইবা টকাও লাভ কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে বহুতো ধৰণৰ আঁচনিৰ আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। মোৰ বন্ধু বান্ধৱীসকল, এইটো মূল কথাটো হ'ল যে এই গৰমৰ মাজত ফেন কোনসকল লোকে লাভ কৰিব, যিবিলাকৰ লেবাৰ কাৰ্ড আছে, অৰ্থাৎ বছৰি 2 লাখ টকাৰ তলত যিবিলাকৰ ইনকাম সেইবিলাকে সেই লেবাৰ কাৰ্ড লাভ কৰে অথবা এই আঁচনিবিলাক লাভ কৰিব। যিসকল লোকৰ লেবাৰ কাৰ্ড আছে আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে লেবাৰ কাৰ্ড কেনেকৈ বনাব আপোনালোকে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি থ'ম, তাৰ পৰা আপোনালোকে জানিব পাৰিব যে আপোনালোকে লেবাৰ কাৰ্ড কেনেকৈ বনাব। মৰমৰ বন্ধু বান্ধৱীসকল, যিসকলৰ লেবাৰ কাৰ্ড আছে সেইসকলে এই আঁচনিত অংশগ্ৰহণ কৰিব পাৰিব বা ল'ব পাৰিব। আৰু যদি আপোনালোকে ফেন নলয়, আপোনালোকৰ ফেনৰ বিপৰীতে আপোনালোকে ফৰ্ম ফিল আপ কৰি আপোনালোকে 5,000 টকা নিজৰ বেংকত ল'ব পাৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ডিছক্ৰিপশ্যনৰ ভিডিঅ'টো চাওক। খবৰটো শুনি কেনে লাগিল? যদি ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। যদি মোৰ চেনেলত আপোনালোকে প্ৰথম আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ইমানেই, ধন্যবাদ।